আর ঘুমাবো পারো না? ঘুমাই আহা দরজাখন মাৰি আহিবা বেগাত হুলস্থুল হৈছে কালি যে মই হোমৱৰ্ক কৰিবলৈ কৈছিলোঁ কৰিলা নে? কৰিম ছাৰ। এয়া হৈছে যোৱা তাৰ ঘুমাব পাৰো নে? সোমাই আহ লগত থ তোৰ ইমান দেৰি কেলে হ'ল মই আকৌ তহঁতৰ তাক বেলেগ বেলেগকৈ পঢ়াব নোৱাৰো নহয় দুইটাই ছাবজেক্ট একেই ছাৰ তই কালি কেলে নাহিলি কালি ছাৰ মোৰ অৰিজিনেল ককাজন ঢুকাই থাকিল তোৰ ইমান টকা আছে নে কিবা হিচাপ আছে নেকি ছাৰ এইজন অৰিজিনেল এইটো বৰ গৰম খবৰ ছাৰ বাৰু তই কালি নাহিলি মই তোক পৰহি দিনাখনি গৌৰ ৰচনাখন লিখিবলৈ কৈছিলোঁ নহয় লিখিলি নাই ছাৰ নোৱাৰিলো ইমান সহজখন নোৱাৰিলি তই ছাৰ আপুনিয়ে কৈছিল গৰু ওপৰত লিখিবলৈ মোৰ কাৰণে গৰুটোৰ ওপৰত বহিবলৈ দেখিলো কিন্তু গৰুটো আকৌ পলাই গুচি গ'ল নহয় হেৰি কৰ বাদ দে সেইবোৰ তই আজি কি আনিছ উলিয়াই অংক আনিছো ছাৰ দে এক প্লেট কণীৰ দাম যদি 190 টকা হ'ল তেতিয়াহ'লে পৃথিৱীৰ পৰা স্বৰ্গলৈ হেৰি কৰ অসমীয়াখন দিয়া অসমীয়া আনিলো না ছাৰ মাইনা তুমি অসমীয়াখন আনিছা নি মই নাজানো নহয় ছাৰ। কি আনিছ সমাজ বিজ্ঞান সেইখনকে দে মই তোক প্ৰশ্ন দুটামান সুধিম তই শুদ্ধকৈ উত্তৰ দিব লাগিব পাৰিবি নে পাৰিম মাইনা তোমাক সুধিম দেই তই ক প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল প্ৰথম বিশ্বযুদ্ধ 1914 চনত কোনদিনা মানে তাৰিখটো ক ডেটটো তাৰিখটো 28 জুলাই কেইটা বজাত ছাৰ কিতাপত নাই আৰু আছে 8:20 8টা 20 বজাত সেই এতিয়া 2 নম্বৰ প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধ ছাৰ প্ৰথম বিশ্বযুদ্ধ পিছত লগত বাদ দে মাইনা এতিয়া তোমাক সুধিম দেই তুমি কোৱা প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল 1914 চনৰ 28 জুলাই তাৰিখে। পাৰিছা ছাৰ আপুনি মোক সুধিব লগা প্ৰশ্নটো এক কৰি দিলে যে এতিয়া তই মোক ভাবি মই কি সুধিব লাগে চুপ থাক মাইনা এতিয়া দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিয়া তুমি ভাত কিহে খালা ছাৰ মাছে। পাইছা ছাৰ এক যে ইমান উজু প্ৰশ্ন সুধিছে এতিয়া তই মোক আকৌ সুধিছ লিখি থাক নিজৰ মই যাওঁ লিখি থাক ছাৰ কোন বুজিছা তোক কেলে লিখি থাক মই আহি পিনে গোটেইখিনি পাব লাগিব আৰু ছাৰ মোক ইমান কেলে বেয়া লাগিব তুমি সোনকালে আহিবা আকৌ তেতিয়াহে যাবা। পিছে ককা তোমালোকৰ সঁচাকৈ মৰিলে নি? নহয় নহয় তুমি মানে এনেহে ক'লা মই চাহত লগাই দিম ৰ'বা। নক'বা তোমাক আজি ধুনীয়া লাগিছে দেই সঁচাকৈ নে? তোমাকো আজি বৰ ধুনীয়া লাগিছে। সঁচাকে নহয় এনেই কৈছোঁ বগলা ছাগলীটোৰ দৰে লাগিছে। তোমাক জমিনী দৰে লাগিছে দেই বাহিৰ পৰা